হেল্ল' গাইজ, বহুত দিন মূৰত আজি আৰু এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। আপোনালোকে কি কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। আৰু ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় আৰু ইয়াৰ পৰাই বহুত ধৰণৰ কুৱেশ্যন আহিবলগীয়া সম্ভাৱনা আছে। আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকক। যেনে 1 নম্বৰ হৈছে যে অসমৰ পুৰণি নাম কি আছিল বা কি? অসমৰ পুৰণি নাম হৈছে কামৰূপ, এইটো সকলোৱে জানে। 2 নম্বৰটো হৈছে প্ৰাচীন কামৰূপ 4টা ভাগ কি আছিল? প্ৰাচীন কামৰূপৰ 4টা ভাগ আছিল, আমি সকলোৱে জানো। এই ভাগ 4টাৰ নাম হৈছে যে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু অমৰপীঠ। 3 নম্বৰটো হৈছে যে বহাগী কবি বুলিলে কোন অসমীয়া কবিক বুজায়? বহাগী কবি বুলিলে কোন অসমীয়া কবিক বুজায়? ইয়াৰ উত্তৰটো হৈছে ৰঘুনাথ চৌধুৰী। 4 নম্বৰটো হৈছে যে অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম হ'ল পলহত চৰিত আৰু এই পলহত চৰিত পুথিখন ৰচনা কৰিছিল হেম সৰস্বতী। 5 নম্বৰ হৈছে ইংৰাজীৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? ইয়াৰ উত্তৰ হ'ল যে ছাৰ সৈয়দ ছাহাদুল্লাহ। 6 নম্বৰটো হৈছে সাহিত্য অকাডেমী বঁটা লাভ কৰা ককাইদেউতাৰ হাড় পুথিখনৰ লেখক কোন আছিল বা কোন? ইয়াৰ উত্তৰটো হ'ল নৱকান্ত বৰুৱা। 7 নম্বৰ হৈছে যে সংস্কৃতিৰ পৰা অসমীয়ালৈ অনাদিন হোৱা প্ৰথম নাটকখন কি আছিল? ইয়াৰ উত্তৰ হ'ল যে শকুন্তলা। লম্বোদৰ বৰাই ৰচনা কৰিছিল শকুন্তলা নাটকখন। 8 নম্বৰ হৈছে যে অসমৰ প্ৰথম চেনেট কবি কোন আছিল? উত্তৰ হ'ল হেমচন্দ্ৰ গোস্বামী। 9 নম্বৰটো হ'ল যে প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? ইয়াৰ উত্তৰ হ'ল মাধৱ কন্দলী আৰু হেম সৰস্বতী। 10 নম্বৰ হৈছে যে শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল? উত্তৰটো আমি সকলোৱে জানে আৰু এই কুৱেশ্যনটো বহু ধৰণৰ পৰীক্ষাত আহি থাকে। ইয়াৰ উত্তৰটো হ'ল মাধৱদেৱ। 11 নম্বৰ হৈছে অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল? অসমত প্ৰথম বিশ্ববিদ্যালয় 1948 চনত হৈছিল গুৱাহাটীত। বিশ্ববিদ্যালয়খনৰ নাম হৈছে কটন বিশ্ববিদ্যালয়। 12 নম্বৰ হৈছে প্ৰথম অসমীয়া অনাতাঁৰ নাট অৰ্থাৎ ইয়াৰ উত্তৰটো হৈছে বীণ বৰাগী। 13 নম্বৰ হৈছে যে বাঁহীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। 14 নম্বৰটো হৈছে সৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি আছিল বা নাম কি? উত্তৰ হ'ল যে প্ৰেম অমৃতৰ নদী। 12 নম্বৰটো হৈছে অসম সাহিত্য সভাৰ প্ৰতিটো কোনে আঁকিছিল? ইয়াৰ উত্তৰ হ'ল যে যুগল দাসে। 15 নম্বৰটো হৈছে প্ৰথম অসমীয়া সংগীত সাধনৰ পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ল যে সংগীত কোষ। 16 নম্বৰ হৈছে লক্ষ্যধৰ চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ল যে মানুহ বিচাৰি নামৰ পুথিৰ বাবে। 17 নম্বৰ হ'ল যে আৱাহনৰ প্ৰথম সম্পাদক কোন আছিল? দীননাথ শৰ্মা। ইয়াৰ উত্তৰ হ'ল দীননাথ শৰ্মা। 18 নম্বৰ হ'ল যে অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোতা কোন আছিল? ইয়াৰ উত্তৰ হ'ল যে ৰবিন্স 1893 খ্ৰীষ্টাব্দত। 19 নম্বৰটো হৈছে যে অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয়? ইয়াৰ উত্তৰ হ'ল যে জোনাকী কাকত ওলোৱাৰ পৰাই অসমীয়া ৰোমান্টিক যুগৰ আৰম্ভণি হৈছিল। 20 নম্বৰ হৈছে যে অসমীয়া ভাষা সাহিত্যৰ জনক কোন আছিল? ইয়াৰ উত্তৰ হ'ল শ্ৰীমন্ত শংকৰদেৱ। 21 নম্বৰ হৈছে সাহিত্য অকাডেমী বঁটা পুৰস্কাৰ পোৱা ৰংমিলিৰ হাঁহি উপন্যাসখনৰ ৰচক কোন আছিল? ইয়াৰ উত্তৰ হ'ল যে ৰংভং তেৰাং। 22 নম্বৰ হৈছে শ্ৰীমন্ত শংকৰদেৱে বিৰচিত প্ৰধান পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ল কীৰ্তন ঘোষা। 23 নম্বৰটো হৈছে অসমৰ শিক্ষাৰ স্তৰ কেইটা আৰু কি কি?
অসমত শিক্ষাৰ স্তৰ হৈছে তিনিটা, যেনে প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা আৰু এটা হৈছে যে উচ্চতৰ মাধ্যমিক শিক্ষা। 24 নম্বৰটো হৈছে যে অসমীয়া সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল যে চন্দ্ৰকান্ত অভিধান 1933 চনত এই অভিযানখন হৈছিল। বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি আছিল? জয়পত্ৰ হাগজে। বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। 1955 চনৰ 16 নৱেম্বৰত। 27 নম্বৰ হৈছে অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম হ'ল যে ল'ৰা বন্ধু। সম্পাদক আছিল কৰোণাভিৰাম বৰুৱা। 1888 চনত আলোচনীখন প্ৰকাশ কৰিছিল। 28 নম্বৰ হ'ল যে প্ৰথম অসমীয়া গল্প সংকলন কোন? এইটো সকলোৱে জানে, লক্ষ্মীনাথ বেজবৰুৱা। 29 নম্বৰ হৈছে যে প্ৰথম কথা কবিতাৰ ৰচক কোন আছিল? যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম কথা কবিতাৰ ৰচক কোন আছিল? যতীন্দ্ৰনাথ দুৱৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু 30 নম্বৰটো হৈছে যে অসমৰ প্ৰথম মহিলা আলোচনী কি? ইয়াৰ উত্তৰ হ'ল যে ঘৰ জেউতি। সম্পাদক কমলালাই কাকতি। 1927 চনত আলোচনীখন প্ৰকাশ কৰিছিল। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।